ভিডিঅ' এটা কৰি দিছোঁ আৰু এইয়া ৰাখী বাইদেউ ঘৰলৈ আহিছিলোঁ তাৰপিছত এতিয়া গোটেই ৰাখী বাইদেউৰ মানে এইখিনি হাতৰ পৰশত এইখিনি গঢ় লৈ উঠিছে আৰু সেইখিনি ইমান ভাল লাগিছে দেখি সেইকাৰণে মই ভিডিঅ'টো কৰি লৈছোঁ আৰু বাইদেউৰ এইখিনি বাইদেউৰ হাতৰ পৰশত গঢ়ি উঠা আৰু গোটেই ঘৰটো দেখিলেই গম পোৱা যায় বাইদেউৰ মানে সৃষ্টিশীলতাৰ প্ৰতি কিমান মানে বাইদেউৰ হাত আছে সেইখিনি কথা ধৰিব পাৰিছোঁ আৰু সেইকাৰণে এইখিনি মই মোৰ এই ভিডিঅ'টোত সাঁচি ৰাখিব বিচাৰিছোঁ কি সুন্দৰ এইখিনি কি ধুনীয়া প্ৰতিটো বস্তু ভাল লগা ল'ৰাজন মোকো দেখুৱাই দিয়া বাইদেউৰ লগত এবাৰ বাইদেউ আজি বাইদেউৰ ঘৰলৈ যে আহিলোঁ আপুনিতো বহুত ব্যস্ত মানুহ আৰু আজি আমাৰ লগত ইমান সুন্দৰকৈ আপুনি ইমানখিনি সময় আমাক দিলে আপুনি সঁচাকৈ মানে মোৰ বিৰাট ভাল লাগিছে মোৰ কাৰণে আজি বছৰটোৰ শেষ সময়টো তোমাৰ নিচিনা এগৰাকী মানে পুৰণো আহকল উঠে কবিৰ পৰা সাহিত্যিকৰ পৰা মানে গ্ৰন্থ প্ৰণেতাৰ পৰা আদি কৰি আৰু লগতে এগৰাকী শিক্ষয়িত্ৰী এগৰাকী ভাল গৃহিণী আৰু সেইকাৰণে মানে তোমাৰ এই সান্নিধ্যটো মোৰ কাৰণে আজি সন্ধিয়াৰ সান্নিধ্যটো আছিলে খুব এটা সুন্দৰ সান্নিধ্য বুলি কৈছোঁ আৰু তোমাৰ ছোৱালীও আজি মোক মানে মোৰ লগত ফ্ৰেণ্ড হৈ গ'লা ন আজিৰ পৰা আৰু সেইটো কাৰণে বেছি ভাল লাগিছে অঁ মোৰ মানে এইটো এটা সুন্দৰ সন্ধিয়া এটা পালন কৰিলোঁ বুলি কৈছোঁ পাৰ কৰিলোঁ আৰু পঁচিছটো বহুত আমাৰ কাৰণে এটা অসমৰবাসীৰ কাৰণে এটা বহুত দুখৰ কথা আছিলে বহুত ধৰণৰ আমি হেৰুৱালোঁ পালোঁ কিন্তু আমাৰ সদায় সামৰণিটো সদায় ভালদৰে যায় ন আৰু আজি সঁচাকৈ ভালদৰে গৈছে হয় আজি সঁচাকৈ আজি যদি এইখিনি নাপালোহেঁতেন আপোনাক নাপালোহেঁতেন মানে বহুত কিবা কিবি হেৰুৱালোহেঁতেন লাগিলেহেঁতেন আৰু আজি সেইকাৰণে আপোনাক এতিয়া লগ পাই আজি তাকে বহুত সময় দিব পাৰিম ন মানে কি আজি মোৰ অকণমান সময় আছিলে ধৰি লোৱা সদায়তো নাপাওঁ সেইকাৰণে আহোঁ মানে ইমান সময় দিব নোৱাৰোঁ আদৰি কৰি থাকোঁ আজি বহুত সময় বাইদেউৰ লগত থাকিলোঁ বহুত সময় নহয় জানো একদম দুঘণ্টাৰ ওচৰা-ওচৰি হ'বহি হ'ল আৰু একদম খালোঁ ধুনীয়াকৈ আৰু খাই বৈ এতিয়া আহিছোঁ যামগৈ আৰু মই কথা কৈ ভাল পাওঁ যে কথা কওঁ ভাল লাগিলে বাইদেউ দিয়া